নমস্কাৰ বন্ধু বান্ধৱসকল, আপোনালোকক মিষ্টাৰ বি টিচিং চেণ্টাৰৰ ফালৰ পৰা স্বাগতম। বন্ধু বান্ধৱসকল, মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ আনিছোঁ 2021 চনত অনুষ্ঠিত হোৱা অসম জেনেৰেল টেটৰ ছ'চিয়েল ষ্টাডিজ বিষয়ৰ 20টা প্ৰশ্ন, লগতে ইয়াৰ কাৰেক্ট অপশ্যনসমূহ। পৰৱৰ্তী সময়ত অতি সোনকালে বাকীবোৰ প্ৰশ্নৰো সমাধান আনিম। বন্ধু বান্ধৱসকল, আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰিও অসম টেটৰ বিষয়ে থকা বিভিন্ন ভিডিঅ' চাব পাৰিব। বন্ধু বান্ধৱসকল, আহক তেন্তে আজিৰ খণ্ডটো আৰম্ভ কৰোঁ। আজিৰ খণ্ডটোৰ 1 নম্বৰ প্ৰশ্নটো হৈছে, তলত দিয়াবোৰৰ কোনটো প্ৰতিষ্ঠানে দৰিদ্ৰ সীমাৰেখা নিৰ্ধাৰণৰ বাবে জৰীপ কৰে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, NSSO, অৰ্থাৎ নেশ্যনেল চেম্পল ছাৰ্ভে অৰ্গেনাইজেশ্যন। 2 নম্বৰ প্ৰশ্নটো হৈছে, MNREGAৰ পৰিপ্ৰেক্ষিতত তলত দিয়াবোৰৰ কোনটো শুদ্ধ নহয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, দেশৰ সকলো অঞ্চলতে ৰূপায়ণৰ সম্ভৱ হৈছে। 3 নম্বৰ প্ৰশ্নটো হৈছে, অৰ্থবিজ্ঞানত সম্পদৰ অৰ্থ হ'ল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, মূল্য থকা যিকোনো দ্ৰব্য। 4 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষৰ অৰ্থনীতি তলৰ কোনটো অৰ্থনৈতিক ব্যৱস্থাৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা। 6 নম্বৰ প্ৰশ্নটো হৈছে, তলত দিয়া নৰ্থ ইষ্ট কাউন্সিল NECৰ সম্পৰ্কীয় কোনটো তথ্য শুদ্ধ নহয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ, 1973 চনত NECৰ গঠন হৈছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে, নীতি আয়োগ সম্পৰ্কীয় তলত দিয়াবোৰৰ কোনটো শুদ্ধ? এই প্ৰশ্নটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি, নীতি আয়োগ মানে পৰিৱৰ্তনমুখী ভাৰতৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আয়োগ, নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়ান আয়োগ। 8 নম্বৰ প্ৰশ্নটো হৈছে, তলত দিয়া বেংকসমূহৰ কোনটোক চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া বোলা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া। 9 নম্বৰ প্ৰশ্নটো হৈছে, এখন দেশৰ GDP মানে হ'ল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি, এখন দেশে সম্পূৰ্ণৰূপে উৎপাদিত সামগ্ৰী আৰু সেৱাৰ মুঠ মূল্য। 10 নম্বৰ প্ৰশ্নটো আছে, তলত দিয়া ৰাজ্যসমূহৰ ক্ৰমৰ নিম্নগামী জনমূৰি NSDP 2019 পৰা 2020 বৰ্ষৰ হিচাপে কোনটো শুদ্ধ? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, ছিকিম, কেৰালা, অসম, মণিপুৰ। কিয়নো ছিকিমৰ আছিল 4,87,196, কেৰালাৰ আছিল 2,45,323, আছামৰ আছিল 1,01,851 আৰু মণিপুৰৰ আছিল 93,430। 11 নম্বৰ প্ৰশ্নটো হৈছে, তলত দিয়া ৰাজ্যসমূহৰ কোনখনত নিবনুৱাৰ হাৰ সৰ্বাধিক? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, মেঘালয়। 12 নম্বৰ প্ৰশ্নটো হৈছে, 2011 বৰ্ষৰ লোকপিয়ল অনুসৰি তলত দিয়াবোৰৰ ক'ত ক'ত সাক্ষৰতা হাৰ অসমৰ ভিতৰতে ক্ৰমে সৰ্বাধিক আৰু সৰ্বনিম্ন? এই প্ৰশ্নটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, কামৰূপ মহানগৰ জিলা আৰু ধুবুৰী জিলা। 13 নম্বৰ প্ৰশ্নটো হৈছে, নেটফ্লি সম্পৰ্কীয় তলত দিয়াবোৰৰ কোনটো শুদ্ধ নহয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, 1995 চনত প্ৰধানমন্ত্ৰী PV নৰসিম্হা ৰাওৱে নেটফ্লি উদ্বোধন কৰিছিল। 14 নম্বৰ প্ৰশ্নটো হৈছে, তলত দিয়া ৰাজ্যসমূহৰ ভিতৰত কোনখন প্ৰাকৃতিক গেছ উৎপাদনত সমগ্ৰ ভাৰতৰ ভিতৰত সৰ্বোচ্চ? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, অসম। 15 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষৰ বৰ্তমান মুঠ GDPত কৃষি ক্ষেত্ৰৰ অৰিহণা কিমান? এই প্ৰশ্নটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ, 15%। 16 নম্বৰ প্ৰশ্নটো হৈছে, তলত দিয়াবোৰৰ কোনটো উক্তি শুদ্ধ নহয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, শনি গ্ৰহৰ 3টা উপগ্ৰহ আছে। 17 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ মুঠ জলসম্পদৰ মানুহৰ ব্যৱহাৰ উপযোগী নিৰ্মল পানীৰ উপলব্ধতাৰ পৰিমাণ হ'ল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, 3%। 18 নম্বৰ প্ৰশ্নটো হৈছে, তলত দিয়াবোৰৰ কোনটো শুদ্ধ নহয়? এই প্ৰশ্নটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, দ্ৰাঘিমা ৰেখা আৰু বিষুৱ ৰেখাৰ দৈৰ্ঘ্য একেই।
19 নম্বৰৰ প্ৰশ্নটো হৈছে বতাহ আৰু সাগৰীয় সোঁতৰ দিশৰ বিক্ষেপণৰ কাৰণটো হ'ল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি পৃথিৱীৰ আৱৰ্তন 20 নম্বৰৰ অৰ্থাৎ আজিৰ খণ্ডটোৰ শেষৰ প্ৰশ্নটো হৈছে বৰ্তমান লোকসভাৰ সৰ্বোচ্চ সংখ্যা হ'ল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি 545 সদস্য বন্ধু বান্ধৱসকল ভিডিঅ'টো চাই কেনে পালে যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো টিপি অল অপশ্যনত ক্লিক কৰি থ'ব যাতে মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আজিলৈ আহোঁ বাই